নমস্কাৰ স্বাগতম সকলোকে মোৰ চেনেলৰ এটা নতুন দিনৰ এটা নতুন ভ্লগলৈ আশা ৰাখিছো আপোনালোকৰ সকলোৰে দিনটো শুভৰ হওক মংগল হওক আৰু তাই কামনা কৰি আহক আজি ভিডিঅটো আৰম্ভ কৰো আজি মানে ভাইটিৰ বাৰ্থডে আজি 18 জুলাই তাৰ বাৰ্থডে গতিকে একো তেনেকে কৰা নাই ঘৰতে আৰু কেক এটা বনাইছো আৰু মই তাকে কেক কাটিং কৰিব লাগিব আৰু এতিয়া তাৰপিছত আৰু আলহী বুলিবলৈ তেনেকে কোনো নাই খালি ভিন্ডো আহিছে ভিন্ডো মানে ভিন্ডোৰ ভাইক হয় তেওঁ আহিছে আৰু বাকি কোনো তেনে আলহী নাই কিন্তু হলেও এনে কেক এটা বনাইছো আৰু ঘৰতে বলক তেন্তে এতিয়া কেক কাটিবলৈ সময় হৈ গৈছে যাও আপোনালোককো দেখুৱাও আমি কি কৰিলো কি নকৰিলো তেন্তে বলক हैप्पी बर्थडे टू यू जी केक शेक है तो फिर बुलाओ जी ऐसे ही तुम बुढ़े होते रहोगे हमको उससे क्या मतलब बताओ जी हैप्पी बर्थडे टू यू हाँ जी इस पे इतने खुश क्यों हो है भाई तुम तो बरसों पहले ही निकल चुके हो तो बर्थडे वाला नाटक ये क्यों है भाई कैंडल शैंडल फूंक से बुझा के बेसुरों की भीड़ फालतू में लगवा के बर्थडे वाला सॉन्ग जोर जोर से गवाते हो हमसे ताली शाली का हजामत करवाते हो ये सब नौटंकी फिर भी चलो झेल लें केक शेक को स्टार्टर्स भर भर के आए प्लेट में घर जाके फिर से डिनर न मंगवाना हो चूहे ना दौड़े पेट में रात के 1:45 हैप्पी बर्थडे टू यू जी सोच समझ के इनवाइट भिजवाओ जी अगर पेट पूजा का फुल इंतजाम है तो ही न्योता कंसीडर करेंगे जी हैप्पी बर्थडे टू यू कह दिया है जी तुम और भी এতিয়া বলক দেখুৱাওগে খুৰীয়েনো কি বনাইছে ভাইটিৰ বাৰ্থডে স্পেচিয়েল ময়ো দেখা নাই চাওগে বলক লগতে আজি জুইত বনাইছে হাঁহৰ মাংস আৰু সেৱা দিয়া ভাত বাৰু খাই আপোনালোকে ভাল পায় নিশ্চয় সকলোৱে এনেদৰে জুইত মানে পানী গৰম কৰি লৈছে প্ৰথমতে তাৰপিছত এতিয়া ভাপত এখিনি চাউলখিনি সিজিবলৈ দিব আৰু এয়া হাঁহ মাংস বনাই আছে জুইত একদম জুইত বনোৱাৰ টেষ্টটোৱে বেলেগ আৰু এনে খাই থাকিলে মানে জুইত বনাই পিনি খালে মানে সেইটো টেষ্ট মানে একদম ভাল লাগে আৰু আজি তেন্তে হাঁহৰ মাংসৰ লগত এইফালে সেৱা দিয়া মানে হ'ব আৰু ইয়াৰ ওপৰত ঢাকন দিব এতিয়া ঢাকনখন আনিবলৈ গৈছে খুৰীয়ে আৰু এয়া আমাৰ সেৱা দিয়া ভাতৰ লগত হাঁহৰ মাংস ৰেডি হৈ গ'ল এতিয়া আমি তেন্তে খাই লওঁ আৰু আপোনালোকেও চাই থাকিব ভিডিঅ'টো আৰু এয়া আবেলি সময় ভাইটি লগৰ কেইটাও আহি ওলালহি হাতত কেকৰ টোপোলা লৈ বাৰ্থডেনো আচলতে কি আৰু অকণমান ফূৰ্তি কৰিলোঁ মানে এনেকুৱা সৰু সৰু কিছুমান মুহূৰ্তবোৰতে আচলতে সুখবোৰ বিচাৰি পাওঁ আৰু এইবোৰে আচলতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি ভাল পাওঁ সেয়েহে অকণমান দেখুৱালোঁ আৰু আপোনালোককো তেনেকুৱা একো বিশেষ কৰা নাই অকণমান ফূৰ্তি কৰিলোঁ আৰু সেইখিনিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ গতিকে কেনেকুৱা পালে আপোনালোকেও জনাব হে গাইজ এতিয়া ৰাতি ভাত পানী খাই বৈ আজৰি হৈ আহিলোঁ শুওঁ আৰু লাহেকৈ আজি ইমানতে ভিডিঅ'টো শেষ কৰি দিওঁ বুলি ভাবিছোঁ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ সকলোলৈকে আকৌ এটা পুনৰ নতুন ভিডিঅ'ত লগ পাম বাই বাই